হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু আপোনালোকৰ এই নতুন বছৰটো দুখবোৰ আঁতৰি সুখেৰে যে উপচি পৰে তাৰে কামনা কৰিছোঁ। আৰু আজি আমি গৈ আছোঁ পিকনিক। থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গম পাইছে আমি পিকনিক ক'ত যাবলৈ ওলাইছোঁ। আৰু নতুন বছৰ, যিহেতু নতুন বছৰত পিকনিক নোযোৱাকৈ থাকিব পাৰি জানো। তো বলক আপোনালোকে আগলৈ কি হয় ভিডিঅ'টো চাই থাকক। আৰু আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট সোমাই গ'লোঁ আৰু বেছি দূৰ নাই, পামগৈ এতিয়া। আৰু আমি আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি মেইন গেট সোমালোঁ আৰু আপোনালোকৰ আগলৈ ভিডিঅ' চাই থাকক। আপোনালোকে ক'বচোন, পাহাৰলৈ আহি কোনে কোনে ভাল পায়? মোৰ কিন্তু বহুত ভাল লাগে। তো আগলৈ কি হয় আপোনালোকে চাই থাকক। এইফালে আমি এতিয়া গেট পাছ কাটিব লাগিব, যিহেতু গেট পাছ নল'লে ভিতৰলৈ যাব নিদিয়ে। সেইবাবে দাদা এজন গৈছে গেট পাছ কাটিবলৈ। আৰু এনেকৈ গেট পাছ লৈ আমি ভিতৰলৈ সোমাই আহিলোঁ। দেখিলোঁ আজি মানুহ বহুত কম। ভাবিছিলোঁ আমি জেগাই নাপাম। আমি অহাৰ দেৰি হ'ল, এতিয়া প্ৰায় 1:30 বাজিছে আৰু আমি ভাবিছিলোঁ আজি জেগাই নাপাম, কিন্তু মানুহ বহুত কম। এতিয়া আমি এনেকুৱা জেগা বাছি ল'লোঁ আৰু গাড়ীখন অলপ আগতে ৰখাব। গাড়ীখন এনেকৈ ৰখাই আমি সকলো গাড়ীৰ পৰা নামি চিধা waterfall চাবলৈ আহিলোঁ আৰু দেখিলোঁ মানুহ বহুত কম। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। ফাইনেলি পাই গ'লোঁ আহি। এনেকৈ ৱাটাৰফল চাই আমাৰ খানা বনোৱা হৈ গ'ল আৰু ভাত খাবলৈ বহিলোঁ। এনেকৈ ভাত খাই কৰি অলপ লগৰবোৰে ফূৰ্তি কৰিলে, নাচিলে। মালদানা গাড়ীত আহা এনজয় সেইটোৱেই। পিছফালে দেখিছেনে বক্সবোৰ? এই বক্সবোৰ আমি আনিছোঁ কাৰণ বছৰটোৰ মূৰত এবাৰেই ফূৰ্তি পাওঁ, সেইবাবে বহুত ফূৰ্তি কৰোঁ। এইফালে খুৰীকেইজনী দেখিছেনে? খুৰীকেইজনীও আমাৰ লগত নাচিবলৈ আহিল আৰু খুৰীকেইজনীক বড়ো গান লাগে, যিহেতু পাহাৰ এলেকা নেটৱৰ্ক নাপায়, বড়ো গান লগাব নোৱাৰিলোঁ। বেয়াও লাগিল, খুৰীকেইজনীও বড়ো গানত নাচিবলৈ চাগে বহুত হেঁপাহ আছিল, আমি লগাই দিব নোৱাৰিলোঁ। কিন্তু কি ক'ব, পাহাৰ জেগাত নেটে নাপায়, সেইটো বাৰু আমাৰ ভুল। কওকচোন গাইজ। এনেকৈ খাই বৈ ফূৰ্তি কৰি আমি ওলাই আহিলোঁ আৰু গাড়ীটো কি ফূৰ্তি দেখিছেনে সিহঁতৰ। এনেকৈ আহি আমি নগা পালোঁ। তো আজিলৈ ভিডিঅ' ইমানেই আছিল। বাই বাই, নেক্সট ব্লগত আকৌ লগ পাম।